হেল্ল' অঁ ক ক'ত আছ? এই গৈ আছোঁ ৰ আহ আকৌ এই পালোগৈ। অঁ আহ। আহিলোঁ। তোৰ কি হৈছে মানে ৰাতিপুৱাই শুবলৈ দিয়া নাই যে হা? ফোন কৰি মাথাটো কেলৈ খাই আছোঁ? ৰ কৈছোঁ। কি হ'ল কথাটো ক? ৰ আহ বহি আহ। বাকী তই এতিয়া কেছটো কচোন কি হ'ল? আজি হিয়াই মাতি পঠাইছে। কি এতিয়া পাৰ্টিটো একে বিয়াতে দিবি নে কিনো? বিয়া কথা পালেগৈ সি। অঁ আৰু ৰচোন মাতি পঠাইছেহে এতিয়া। মাতি পঠাইছে যদি বিয়াইচোন আৰু দুদিনমান পিছত এনেও বিয়া হ'বই। সি মোৰ বিয়াৰ কথাই পালেগৈ। অঁ এতিয়া মইহে মানে এনেই গোৱা হ'ল। বাৰু এতিয়া যাওঁ ব'ল। যাওঁৱে নেকি? অঁ আহিছিলোঁহে। অকণমান ৰ বহোঁ কথা পাতোঁ। বাকী তাই কি ক'লে তোক? দিছে এতিয়া লোকেশ্যনটো যাব লাগে। চাওঁ লোকেশ্যনটো দেখাচোন। ৰ অঁ এইটো সেইফালে আছে অলপ দূৰত। সেইফালে আছে ন? এতিয়া যাবি নেকি? ব'ল ব'ল। কিবা এটা খুৱাব লাগিব আকৌ মই এনেই যাবলৈ নাই। এই বিয়েৰ এটা খাই দিবি ব'ল। বিয়েৰ হ'ব ঠিক আছে ব'ল। অঁ বাকী কথা এটা হ'ল নহয়। কি হ'ল? গাড়ীত তেল মাৰ কমি আছে। যদি পাৰ অকণমান ভৰাই দিবি আৰু। এই ব'ল হ'ব ভয়। পাৰ্টিটো খুৱাব লাগিব আকৌ। এই খুৱাম ব'ল। পাৰ্টিটো খুৱাব লাগিব আকৌ। এই খুৱাম অঁ। ব'ল। কি কৰিম নোৱাৰো ৰাখিব ধৰি বাৰে জাৰে মাথে তোমাৰ ওচৰলৈ সেইবাবেতো ওলাইছোঁ মই আজি তোমাক লগ কৰিম বুলি। ঐ ৰ কি হ'ল আকৌ? ঐ চাচোন চাইটো। ৰ সেইটো নিচিনাই লাগিছে। এইটোৱে হয় এইটোৱে। যা ব'ল যাওঁ। পাগল আছ তোকে মাতিছে তই যা আকৌ। ৰ তেন্তে তই যা ভালকৈ যাবি দেই। বেষ্ট অফ লাক। আহিলা বহা। অঁ এতিয়া কোৱাচোন কি কথা আছিলে? মই পঢ়িবৰ কাৰণে গুৱাহাটী যাম এইকেইদিনতে। ভাল কথাচোন তেনেহ'লে। তুমি হাঁহিছা যে তোমাক কিমান মিছ কৰিম তুমি গম পোৱা জানো? ময়ো তোমাৰ অবিহনে মোৰ প্ৰত্যেকটো ক্ষণ যেন বছৰ যেন অনুভৱ হয়। বাৰু মই এতিয়া যাওঁ দিয়া। ঘৰত মায়ে গম পালে কথাটো বেয়া হ'ব। মই মনে মনেহে আহিছোঁ। গালি পাৰিব মায়ে। ঠিক আছে দিয়া যোৱা। যাওঁ দিয়া। বহুদিনেই কিন্তু নাজানো কিয় মোৰ হিয়াৰ মাজত সেই আগৰ হিয়াজনীক বিচাৰি ফুৰিছোঁ। আজিৰ পৰা প্ৰায় 2 বছৰ আগৰ কথা। লগৰখিনি আৰু মই একেলগে আড্ডা দি থাকি বাকী বজাৰ আকৌ ভালকৈ। আগতকে ধুনীয়া হৈছো বে। ছোৱালীলৈ পতিব লাগিব আকৌ। ঐ আগতকে ধুনীয়া চাম মই। অঁ বে তই মুখত কিবা কিবি সানিছ নি? হে ঐ চা কি ধুনীয়া চলি আহিছে বে। অঁ বে নীলা চুৰণি। কি হ'ল থৰ লাগি দিছা তই? এই পিপিত একো নাই। আয়ো মৰম লগা চেনী পুঠি কেইজনী হাঁহিটো কিন্তু বৰ ধুনীয়া দেই তোমালোকৰ। তাকেহে পাই। এই চুৰিয়ে চাবি নে চুৰণিয়ে চাবি? আয়ো আমি ছোৱালীকেইজনী ধুনীয়া যে সেইকাৰণে আমাৰ হাঁহিটোও ধুনীয়া। ঐ হাঁহি ধৰি কথা নকবা কিন্তু। আমাৰো দাঁত আছে। আমি হাঁহিলে মুকুতা মণি হীৰা চব পৰে। চাবা নেকি? এয়া চোৱা। এই এইবোৰ কি পৰিলে? কি হ'ল মুকুতামণি পৰিলে নি হাতত? কেনেকুৱা লাগিলে এতিয়া? লাষ্টত দি থৈ গ'লনে? এই বেছি বেয়াকৈ দিলে নেকি অলপ? ছোৱালী দেখিলে হ'ল তোৰ যে প্ৰথমতে উস্তাদি। বঢ়িয়া। সেইবোৰ বাদ দেচোন।
মাজৰ ছোৱালীজনী কিন্তু ধুনীয়া লাগিছে আকৌ দেই। হে? কি হ'ল তোৰ মই পৰি গৈছিলোঁ এইটো যে আৰু এইটো ছোৱালী দেখিলেই হ'ল লেবাটো এইটো ঐ বহিছ অঁ এইটো ল কি এইটো মায়ে পিঠা কামোৰ আছিলে তাহাঁতলৈ দি পঠিয়াইছে বাৰু হ'ব দে ঐ শুনচোন অঁ, সেইদিনা যে ক। তোৰ লগত আহিছিল ছোৱালীজনী ঘৰ ক'তো তোক কিয় লাগে নাই এনেই সুধিলোঁ ক'ব নোৱাৰো নেকি বা তোক লগৰ বুলিহে সুধিছোঁ নাই নোৱাৰো ক'ব আৰু শুন মই তোক একো প্ৰশ্ন উত্তৰ দিবলৈ অহা নাই নহয় পিঠা দিবলৈ আহিছোঁ মই এতিয়া যাওঁ ঐ ৰচনা ৰ প্লিজ কনা ক উখ ৰাম নোৱাৰিছোঁ দেই তোৰ পৰা হ'ব কনা কনা তাহাঁতজনী ঘৰ আমাৰ ঘৰ অকণমান আগত বাৰু ঠিক আছে যা ঐ ৰচনা ৰ আকৌ কি হ'ল সেই মেইন কথাটো সোধা নহ'লেচোন আকৌ কি মেইন কথা এই ছোৱালীকেইজনীৰ নাম সোধা নহ'লেই নহয় এজনীৰ নাম নেহা এজনীৰ নাম হিয়া বাৰু নেহা কোনজনী হিয়া কোনজনী নিহা হৈছে কাষৰজনী হিয়া হৈছে মাজৰজনী বাৰু হ'ব দে যা এই নামছো নাম গাড়ীখন বেয়া হৈছে সি বহি থাকিব লাগে নে মোৰ লগত গাড়ীখন ঠিক কৰিব লাগে পাগলবোৰ তোৰ যেন বাইকখন আৰু দেই কি কৰিবি আৰু এইখনে মাথাটো খাই দিছে মোৰ এই ল'ৰাহঁত, কি হ'ল এইখনে মাথাটো খাই দিছে লোৱা ষ্টাৰ্ট নহয় ইমান ষ্টাৰ্ট দিছোঁ ষ্টাৰ্ট নহয় তেলো ফুল হৈ আছে চাবিটোতো অন কৰ মই চোৱাই নাই চাবিটোলৈ হেই ঐ আহিলি আহিলোঁ এ আহিলি আহিলোঁ তাৰ ৰহন চৰটা মাৰো মাৰি দিওঁ এইটো। বাকী আজি ইমান দেৰি কৰিলি যেন কেলে আজি বহুত ডাঙৰ খবৰ এটা আছে বে কি খবৰ খবৰ আনিছে ঐ খবৰ আনিছে কি খবৰ কি খবৰ আনিছে ঐ সেইদিনা যে কলেজৰ পৰা আহিছিল ছোৱালী দুজনী অঁ। নামকেইটা জানো নাই নাম কেইটা নাজানো নহয় নাজানো আমিতো সোধা নাছিলো আমি ন এইটো সোধাই নহ'লে সেইদিনা মই জানো জান ক আকৌ জানো কচোন। যদি। কেপি এটা খুৱাব লাগিব এই শিলিবনে ভৰাই দে মুখত এইটো কেপি খাই হে ৰ কেবি খাই। মই দিছোঁ ৰ হে আমাৰ লগৰ পৰাই ঘোচ খাব লাগে নে ৰ মই বিচাৰি আছোঁ ৰ দি দে এইটো ল দে এজনীৰ নাম নেহা অঁ এজনীৰ নাম হিয়া 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 এইটো যে চেৰাটো এইটো এইটো উকালে তাৰ এই নামটো এইটো মোৰতো ভাঙি দিওঁ এইটো দে মোৰটো অ' ভাঙি এইটো দে। দিয়ে দিওঁ নেকি ভাঙি দে হিয়া পিছে তই কেনেকৈ গম পালি আজি ৰাতিপুৱা পিয়াক্ষী আহিছিলে আমাৰ ঘৰলৈ পিয়াক্ষীয়ে কলতহে নামকেইটা গম পালোঁ মই অ' এ মজা তোৰ কাম হৈ গ'ল বুলি ধৰি ল'বি পাই গলি তাইক মই কৈছো হৈ গ'ল আৰু তাইক পাই গলি তই কিন্তু মই দেখোন তাইক চিনিয়ে নাপাওঁ কিয় পিয়াক্ষীলৈ ফোন লগা আকৌ পিয়াক্সিচোন আমাৰ লগৰে হয় অঁ ৰ আছে নহয়, নাম্বাৰটো আছে নহয় আছে লগা পালেগে বে হ'লগৈ আৰু এইবাৰ কামটো হ'ব ৰ মই পাতি আহিছোঁ ৰ। যা, 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 যা পাত একদম আৰামত পাত সুখত পাত ধুনীয়াকে পাত এইবাৰ সঁচাকৈ হ'বগৈ এইবাৰ আৰু। বিয়াখন হ'ব আৰু হ'লেই হ'ল আৰু হেল্ল' হেল্ল' অভি অঁ কচোন ঐ শুনচোন তোৰ লগত কথা এটা আছিলে অঁ ক নাই এতিয়া নকওঁ তই এটা কাম কৰ মোক কাইলৈ লগ কৰ অঁ ঠিক আছে হ'ব দে হ'ব দে ঐ অঁ কথাটো পাতিলোৱে তাৰ লগত হে হয় সঁচা সঁচা আজি পাৰ্টি হ'ব লাগিব কিন্তু ৰাতিকে ডাঙৰ পাৰ্টি হ'ব লাগিব পাৰ্টি দিব লাগিব পাৰ্টি। এ, হ'ব। এতিয়া ব'ল যাওঁ ব'ল যা যোৱা কৰিব লাগিব ৰাতিলে ব'ল 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 ঐ, বাহ। এখন ঠেল ঠেল উঠ 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 এ ৰ অকণমান লাহে লাহে যাওঁ ঐ পালিহি তই পালোহি বহ এতিয়া কচোন ইমান লৰালৰিকৈ মতা কাৰণটো কি ৰ কৈছোঁ তোৰ লগৰ হিয়া নামৰ ছোৱালী এজনী আছে নেকি বাৰু আছে কিন্তু তই কিয় খুলিলি বা এই হৃদয়খনে আজিকালি কাৰোবাৰ বাবে সপোন ৰচিব খুজিছে সাজিব খুজিছে ঘৰ পনয়ৰে মৰম আৰু ভাল পোৱাৰ চেচে তই যিমান সহজ বুলি ভাবিছ সিমানটো সহজ নহয় সহজ নহয় এই অভিয়াই এনেও সহজ কাম ভাল নাপায়
তাকেহে পাই। তই এইটো ক তাইৰ জীৱনত কোনোবা আছে নেকি? নাই বাৰু। তই হাঁহিলি যে? নাই, ভাবিছোঁ তই বা কি নম্বৰত পৰ। যিমান নম্বৰে নহওঁ লাগিলে তাইৰ বাবে অন্তিমটো নম্বৰ হ'ম, সেয়া হ'লে খাটাং। বাহ, তোৰ কনফিডেঞ্চ মানিব লাগিব দেই। তই চাবি। বাৰু দেখা যাব দে, এতিয়া মই যাওঁ, দেৰি হৈছে। এই ৰচোন, তাইক কেনেকৈ লগ পাম সেইটোতো কৈ থৈ যা। ৰাতিপুৱা তাই 7টা বজাত মৰ্ণিং ৱাকলৈ যায়, তেতিয়া তই লগ কৰিবি। বাৰু ঠিক আছে, যা। ঐ ময়ূৰী, ক শইকীয়া ছাৰে দিয়া ইকনমিক্সৰ নোটবোৰ দিবিচোন দেই, মোৰ ইমান দিগদাৰ হৈছে। ঠিক আছে, দি দিম। মোৰ যে ইকনমিক্সৰ একো মাথাতেই নোসোমাই, তহঁতি যে কেনেকে পঢ়ি আছ। সঁচাকে দেই, তহঁতক মানিছো আৰু। তহঁতৰ যে কথা আৰু দেই। বাৰু এতিয়া যাওঁ, ব'ল যাওঁ। ঐ ঐ ঐ, সেইজনী সেইদিনা দেখা ছোৱালীজনী নহয়নে? অঁ হয়তো। নামটো কি আছিলে? নামটো হিয়া আছিলে। হিয়া? হিয়া দিয়া। ঐ, তোৰ আৰম্ভ হ'লেই মানে গানডাল। চৰি, তই প্ৰতিটো কথাতে গানটো কিয় লৈ আনো? কি কৰিবি? সিও মানে সি নহয়। মাথাটো খাই দিব। তোৰ লগত কেলে লৈ আনো? কি হ'ল? এ ব'ল ব'ল। কি হ'ল? পৰি গৈছো। কি হ'ল আৰু? এই বাদে না, ধুনীয়া চলিছে। এ মাৰ। আৰে আই লোৱা। কাষতো মাৰ। ঐ, শুনিছা? অভি, হা? এটা কাম কৰ। কি? যা কৈ দে। এতিয়াই? মই আছো, যা কৈ দে, যা। মই আছো ন, ইমান যা। অভি, মই আছো, যা যা। একদম বুকু ফিনাই যা। যা যা, চিন্তা নকৰিবি, কৈ দে আজি, যা। নাহিবি তই আৰু। দুজোপা 3জোপা গছ আছে। ঐ ব'ল 10, 11, 12। ঐ, ক'ত গ'ল? ক'ত গ'ল? ঐ, কাম নহ'ল আজি। যাওঁগে ব'ল। ব'ল। তোমালোকে মোৰ পিছা কিয় কৰি আছা? হেল্ল', কিবা এটা সুধি আছো নাই? ক যা, যা যা, ক যা। নাই মানে এনেই নহয়, কিবা এটাতো আছে এনেকে পিছা কৰি থকা। মানে তোমাৰ লগত চিনাকি হ'ব পাৰিম নি? হয় নেকি? অচিনাকি ছোৱালীজনীৰ লগত চিনাকি হোৱা বিশেষ কাৰণ? মানে তুমি মোৰ 2G হৃদয়খন 5G কৰি তুলিলা। ঐ কেনেকুৱা পাইছো নে? পাইছো, ৰাতিলে 7টা খাম দে। যা যা, ক। কি কথা ক'বলৈ আহিছা এইবোৰ? নহয় মানে এনেই। এতিয়া কোৱা, কিয় চিনাকি হ'ব বিচাৰিছা পিছে মোৰ লগত? নহয় মানে কেতিয়াবা প্ৰেম বোলা বস্তুটো হঠাতে পোৱা যায় যে, সেইবাবে তুমি কি বুজিবা কাৰ মনত ভাল পোৱাই প্ৰাণ পাই উঠে। শুনাচোন, শুনা, এইটো লোৱা মোৰ নাম্বাৰটো, প্লিজ। মই নাম্বাৰ ললি নি? দিলো। দিলি? অঁ। টিংকি ৰাতিলে 7টা। ব'ল নাম্বাৰ চাম্বাৰ পাই গ'লো। এতিয়া ধুনীয়াকে খাম ব'ল, কিবা। ব'ল
অ হেল্ল' অভি ক ক'ত আছ তই এই আমতল তিনিআলিলে আহ অঁ ৰ মই গৈ আছোঁ ঐ অভি আহি আছে অঁ কি হ'ল বা তাৰ আজি জানো ঐ শুনচোন কচোন। ক্লাছৰ পৰা আহোঁতে ৰাতুলৰ দোকানৰ পৰা কচমেটিক বস্তু কেইটামান লৈ আনিমচোন দেই মোৰো বস্তু কেইটামান কিনিব লগা ঐ আছে শুনচোন কচোন মই যে সদায় মৰ্ণিং ৱাক কৰিব যাওঁ অঁ ল'ৰা এটা সদায় আহে গম পাওঁ আৰু আজিতো সি মোক ভাল পাওঁ বুলিও কৈ দিলে কি কেনেবাকে অভি নহয়তো ঐ কি ভাবিছ একো নাই ভাবা ব'ল ব'ল ক্লাছলৈ দেৰি হৈছে বল পালিহি অঁ পালোহি ঐ কথা এটা নহয় কি কি কথা আজি মই তাইক ভাল পাওঁ বুলি কৈ দিলোঁ অ হে? অঁ সঁচা নেকি হয় তেতিয়াহ'লে আজি ডাঙৰ পাৰ্টি এটা হ'ব পাৰ্টি লাগে। এটা দিবি তই পাৰ্টি অঁ খাবি এই ব'ল। ৰবিচোন ৰ কেনেকৈ হ'ল কথাটো ঋতু আছিলে লগত অঁ। অঁ ঋতুৱে ক'লে যে হেৰি যা অঁ মোক অকণমান আগবঢ়াই দিলে ঠেলি দিলে তাৰপা ময়ো গুচি গ'লোঁ অঁ তাৰপিছত আৰু কৈ দিলোঁ আৰু ডাইৰেক্ট কৈ দিলি এতিয়া কি মানে য়েছটো দিলে নে কি য়েছটো দিয়া নাই অঁ কিন্তু হাঁহি এটা মাৰি থৈ গ'ল হে এই তেতিয়াহ'লে কাম হ'ব ৰবি ৰ নাম্বাৰ চাম্বাৰ দিলি নাই আকৌ নাম্বাৰ মোৰ ভাগতো দিলোঁ অ' হৈ গ'ল আৰু হৈ গ'ল পাৰ্টি খোৱাবি পাৰ্টি মানে তেতিয়াহ'লে এতিয়া যাওঁ নেকি বৈ এতিয়া ৰাতিলৈ হ'বই আৰু পাৰ্টিটো বৈ 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 অঁ ব'ল 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 আহিলা আহিলোঁ চোৱা প্ৰেম আৰু ভাল পোৱাৰ মাজত বিশ্বাসটো মোৰ খুব কমেই চোৱা য'ত প্ৰেম থাকিব তাত বিশ্বাস নিজে নিজে গঢ়ি উঠিব আৰু মইতো জীৱনৰ প্ৰত্যেকটো ক্ষণ তোমাৰ লগত অনুভৱ কৰিব বিচাৰোঁ কি হ'ল কি ভাবি আছা একো নাই হ'ব দিয়া যাওঁ ঠিক আছে যোৱা চোৱা য'ত প্ৰেম থাকিব তাত বিশ্বাস নিজে নিজে গঢ়ি উঠিব আৰু মইতো জীৱনৰ প্ৰত্যেকটো ক্ষণ তোমাৰ লগত অনুভৱ কৰিব বিচাৰোঁ চোৱা প্ৰেম আৰু ভাল পোৱাৰ মাজত বিশ্বাসটো মোৰ খুব কমেই গুড মৰ্ণিং বাহ আজি হাইঠা মাতিত যে পিছে গুড মৰ্ণিং মোক হাইঠা বুলি ক'লে মেছেজো নকৰোঁ যা হাই তুমি যে অভিমানী হ'লে বৰ মৰম লাগে দেই হেল্ল' হেল্ল' কি কৰিছা এয়া আছোঁ তুমি তুমি নকৰিলেও প্ৰকাশ প্ৰণয় হৃদয়ৰে
এই পাগল প্ৰেমিকটোৱে তোমাক বিচাৰে সদায় কাষৰ যিদৰে উশাহ অবিহনে শৰীৰ স্তব্ধ ঠিক সেইদৰে তুমি অবিহনে যেন মোৰ জীৱনটোৱে স্তব্ধ অভিমানী হিয়া তুমি চুকৰ পলকতে ভাহা তুমি মই নহলে তই নহয় জানা ৰঙীন তোমাৰ হাসতি নাচি ৰাখিছা মৰম মোৰেলে আছাতি তোমাৰ ভৰিৰে গছকি যোৱা মোৰ পদূলিটো পৰিবন আজি অভিমানী হিয়া মই তোমাতে বিলীন তোমাৰ মুখত জিলিকি উঠিছে মৰমাদানী অভিমানী হিয়া মই তোমাতে বিলীন তোমাৰ মুখত জিলিকি উঠিছে মৰমাদানী তুমি আমি তুই প্ৰেম তোমাক আইবৰ জীৱনৰ পথে পথে মই তোমাৰ তুমি মোৰ ঐ কেনি গৈছে বুলি ক'লে ক'তনো যাব আৰু হয়তো ক'তচোন ঐ ঘৈণীয়েকৰ লগ পালে ঘৈণীয়েকৰ লগলৈ যাব আৰু কাৰ লগত যাব এই ই জানে বা চাবি হা তহঁতি এটা কথা মন কৰিবি আমি একেলগে ফুৰোঁ আমি একেলগে খেলোঁ লুডু আমি একেলগে খাওঁ টাউনলৈ গ'লে ফুচকা খাওঁ চব খাওঁ একেলগে লেট্ৰিন সেইটো নকওঁ এতিয়া সি এইফালে এইফালে এতিয়া সি ঘৈণীয়েকক পাই আমাক পাহৰি গৈছে তাকেহে কি কৰিবি আৰু এটা টাইমৰলৈকেহে মানুহে মানুহৰ লগত ঠাই গম পাৱ নাই সেইটো কথা এতিয়া কি কৰিবি সেইটোৱে আৰু আহা হ'ব দেচোন লোকৰ কথা কেলৈ কৈ থাক ইমান সি গৈছে যাওক আৰু কেলৈ যাব আমাকচোন কোৱাই নাচোন সি নক'লে যেনিবা তাতেনো কি হ'ল গ'ল আৰু হ'ব দে এই হ'ব তই তাৰ হৈ উকালতি কৰিব নাহিবি ইয়াত এই চুপ থাক তই বেছি কথা নকবি তুমি বাৰু মোক পাহৰি যাবা নি আমাৰ ৰিলেশ্যনটো প্ৰায় এবছৰে হ'ব হ'ল তোমাক জানো কেতিয়াবা তেনেকুৱা অনুভৱ হ'ব দিছোঁ নাই দিয়া কিন্তু তথাপিও ভয় লাগে মই প্ৰত্যেকটো উশাহ তোমাৰ নাম কৰি দিলোঁ তোমাক মোৰ পৰা কোনেও আঁতৰ কৰিব নোৱাৰে বুজিলা সঁচা মাজনী মোকতো লৈ যাইছোন না গাড়ীখন লৈ আনিবি অ মা গৈছো অ মা দিয়া অ মা এয়া লোৱা অ মা এয়া গাখীৰ লোৱা সেইখিনিতে থ এয়া খাবা ভালকৈ পঢ়িবা দেই ঠিক আছে মা হিয়া এইবোৰ কি কোন হয় তই এয়াই পঢ়িছ নেকি তোৰ গুৱাহাটী যোৱাৰ ব্যৱস্থা এতিয়া কৈ আছোঁ ৰ মই মা তুমি মোৰ কথাটো বুজি পোৱা একো বুজিবলৈ নাই তই গুৱাহাটী যাবই লাগিব
না 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 না